Hello guys, welcome back to our channel. আপোনাক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো। আজি হল ভোগালী বিহুৰ উৰুকা আৰু এফালে পাপাই মাছ খৰিকা দি আছে। টোপনি আমাৰ হুনো দুষ্ট কৰি আছে, এটা টোপনিৰ পৰা শুই উঠিছে আৰু এফালে হৈছে হাজবেণ্ডে এয়া ব্ৰইলাৰ মাংস ভাই দিয়া নকলিয়ে দিছে যে কেনেকৈ আৰু ভিডিওটো চাই হয় দিবা তেল দিয়ে দিছে না কিমান তেল ইভো পৰা নাই সৰু কাম আৰু মানে এয়া গাহৰি মাংস খৰিকাত দিবলৈ ৰেডি কৰি আছে। এয়া গাহৰি মাংস ড্ৰাই ফ্ৰাই কৰি আছে অকণমান আৰু এইফালে ব্ৰইলাৰ চুঙাত দিয়া হয় আৰু পাপা এয়া গাহৰি মাংস পুৰা হৈ গ'ল। মাছ ফ্ৰাই খাবৰ কাৰণে অলপ মাটিমাহ তৰকাৰী মাটিমাহ আৰু হেৰি ইয়াত দিয়া আছে কাঠল আৰু বিলাহী সাজ মাছ জাতিলাও আলু টেঙা দি বনাইছোঁ। এইফালে গাহৰি আলু আৰু কি আছিলে কি দিছিলে ইয়াত জলফাই আৰু এইফালে মাছ ফ্ৰাই। নেক্সট ডে আৰু মই এতিয়া চাহ বনাই আছোঁ এণ্ড এইফালে কি ৰেডি কৰিছে আপোনালোকক দেখাই আছোঁ ব'লক। এইফালে এয়া দৈ চিৰা গুড় এয়া জলপান আৰু ক্ৰীম এতিয়া খাম মজাই আছে আৰু এইফালে মই চাহ বনাই আছোঁ লাল চাই।